खुलुमबाय निउस 24 बड'लेण्डआ नोंथांमोनखौ गासैखौबो बरायबाय दिनैनि रादाबा आं कनकचन्द्र बर' অলপ সাৱধান থাকিব হাত ধুই থাকিব আৰু ঘনাই ঘনাই হাত ধুব হ'ব দে बुहुमनाङैनो लकडाउन आरो बे लकडाउन समावहाय माखासे गामि आरो सोहोराव जानायनि आंखाल नुजादों गिख्रंथाव कर'ना भाइरासनि जुनै गोबां खोथाखौ साननानै आरएसएसनिफ्राय गोबां गामियाव माइरं राननायखौ नुनो मोनदों दिनै सुनिबाराव भेरगाव दख'रा आरएसएस आरो टंला दख'रा आरएसएसनि मददावहाय गामियाव माइरं राननायखौ नुनो मोनदों बे रिपर्टखौ हरदों अनसुला बर' निउस 24 बड'लेण्ड এইটো হ'ল চাউল দালি আলু বুজিছা এইটোৱে আৰু যে কি বিতৰণ কৰিছে কিহৰ কাৰণে কৰিছে হয় নমস্কাৰ আমাৰ ভেৰগাখণ্ড এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা আমাক সহযোগ কৰিছে টংলা খণ্ড আৰএছৰ স্বয়ংসেৱক বন্ধুসকলে আজি গোটেই ভাৰতবৰ্ষতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু লকডাউন কাৰ্যসূচী পালন কৰিবলৈ দিছে তাৰ মৰ্মে সকলো দেশতে আজি লকডাউন কাৰ্যসূচী পালন কৰিছে আৰু লগতে আমাৰ এই অসম বিটিআৰ অঞ্চলতো আমি ওদালগুৰি জিলা আণ্ডাৰত থকা ভেৰগাখণ্ড আৰএছএছে আমি এই ক্ষুদ্ৰতম সামগ্ৰী আমাৰ এই দুখীয়া অঞ্চল মানুহলৈ প্ৰদান কৰিবলৈ ওলাই আহিছোঁ আমাক সহযোগ কৰিবলৈ আহিছে এংখ্ৰং ৰাদাব বডলেণ্ড ৰাদাব আৰু এছামিছ নিউজ তেখেত দাদা সাংবাদিকসকললৈ মই ধন্যবাদ জনাইছোঁ ইয়াৰ মেছেজ যোগেদি যাতে আমাৰ অঞ্চলত সজাগতা আহে আৰু লগতে আমি এই সজাগতাৰ তৰফলৈ গোটেই বিটিআৰ অঞ্চলবাসী আমি জনাব বিচাৰিছোঁ গোটেই অসমবাসীক আজি সঁচাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো নেকি অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া যিটো নেকি আজি অসমৰ ৰোল লৈ আছে সেই যিটো নেকি তেখেত চৰকাৰৰ ৰোল লৈ আছে লকডাউন কাৰ্যসূচীটো সকলোৱে যাতে মানে তাৰ লগতে আৰু আমাৰ ক্ষুদ্ৰতম ভেৰগাখণ্ড খণ্ডৰ তৰফৰ পৰা আমি চাউল 2 কিলো 2.5 কিলোকৈ আৰু দালি আলু তেল চাবোনেৰে আমি ক্ষুদ্ৰতম আমাৰ দুখীয়া অঞ্চল মানুহক আমি দিছোঁ প্ৰতিখন ভেৰগাঁও অঞ্চলৰে প্ৰতিখন গাঁৱৰ পৰা গাঁও অঞ্চলত চুবাইজত কমে 10-12 ঘৰকৈ আমি সাহায্য বিতৰণ কৰিম আজি সেয়ে আজি সকলো আমাৰ ভেৰগাঁওখণ্ডৰ স্বয়ংসেৱক বন্ধুসকলে আমাক সহযোগ কৰিছে সেয়ে মই আজি ভেৰগাঁও অঞ্চলবাসীক মই অনুৰোধ জনাইছোঁ আমি ভেৰগাঁওখণ্ড আৰএছএছ ফালৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক ফালৰ পৰা অৰাজনৈতিক এটা ছ'চিয়েল সংগঠন হিচাপে আমি আগবাঢ়ি আহিছোঁ আমাৰ লগতে আমাৰ অঞ্চলত থকা জাতীয় সংগঠন এফচু আৰচু হওক যিখিনি জাতীয় সংগঠন আছে সকলোকে ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ ওদালগুৰি জিলা আৰএছএছ ফালৰ পৰা ভেৰগাঁওখণ্ডৰ তৰফৰ পৰা সকলো বেচৰকাৰী সংগঠন যিবিলাক নি ধনী সম্প্ৰদায়ৰ ব্যক্তি চাকৰিয়াল বিজনেছমেন তেখেতসকলে যিখিনি পাৰে এজন দুজনকৈ হ'লেও দায়িত্ব ল'বৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা আৰু যদি আমাক কোনোবাই ভেৰগাঁওখণ্ড আৰএছএছক যদি কোনোবাই সহায় সহযোগ কৰিব বিচাৰিছে চাউল হওক দালি হওক আমি ল'ম আমাৰ অফিচ আছে ভেৰগাঁও বডলেণ্ড গেষ্ট হাউচৰ লগতে উডমাৰী বৰিগাঁও এল পি স্কুলত আমাক লগ পোৱা যাব আমাক কোনোবাই যদি সহায় কৰিব বিচাৰিছে আমি সেই সামগ্ৰী আমি লৈ ল'ম আৰু আমাৰ কণ্টেক্ট নাম্বাৰ 9365621139 মোৰ নাম ভেৰগাঁওখণ্ডৰ ব্যৱস্থা প্ৰমুখ ৰাতুল বড়ো আমাক কণ্টেক্ট কৰিব পাৰিব লগতে আমাৰ টংলাখণ্ড কাৰ্যবাহ আছে লক্ষণ আৰিয়া আৰু লগতে আমাৰ লগত আছে মনো বড়ো আমাৰ সংগৰে স্বয়ংসেৱক বৰুণ ৰাভা ধ্ৰুৱজিৎ কছাৰীক কণ্টেক্ট কৰিব পাৰিব আৰু লগতে আমাৰ ভেৰগাঁও বডলেণ্ড গেষ্ট হাউচৰ প্ৰাংগণৰ ওচৰতে আমাৰ কাৰ্যালয় আছে অস্থায়ীভাৱে বৰ্তমান আৰু অলৰেডি আমি SDO ছাৰৰ পৰা SDPO ছাৰ আমাৰ ভেৰগাঁও আউটপোষ্ট খৰাবৰী আউটপোষ্টৰ আমাৰ সোণাল ছাৰৰ পৰা আমি তেখেতসকলৰ পৰা আমি মৌখিকভাৱে পাৰ্মিশ্যন লৈছোঁ তেখেতসকলে আমাক দুখীয়া অঞ্চলক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পিনে আমাক তেওঁলোকে সামগ্ৰী বিতৰণ কৰিব দিছে সেয়েহে মই ভেৰগাঁও SDO চিভিল SDO ছাৰ লগতে আমাৰ SDP মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষ ছাৰ আৰু ভেৰগাঁৱৰ আৰক্ষীৰ আউটপোষ্ট বিষয়া ছাৰলৈ মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ মিডিয়া তেখেত সাংবাদিক দাদাসকললৈ মই ধন্যবাদ জনাইছোঁ আজি আমাৰ যোগেদিয়ে আমাৰ এই ভেৰগাঁওখণ্ডৰ যোগেদিয়ে যাতে আমাৰ দুখীয়া অঞ্চলে সঁচাকৈ সজাগ হৈ থাকে আজি এই লকডাউনটোক কিয় মানিব লাগে আজি সকলোৱে জানে এইটো যিটো নেকি আমাৰ কৰোণা ভাইৰাছ বেমাৰ সেইটো বেমাৰ কোনো এটা আজিৰ তাৰিখত কোনো ঔষধ ওলোৱা নাই তাৰ কাৰণে সকলো জনসাধাৰণে সজাগ হ'ব লাগে আৰু যিটো আমাৰ অঞ্চলত আমাৰ এইটো অঞ্চলত হিন্দু মুছলমান আহিছে বুলি এটা ভুল জাগৰণ হৈ আছে সেইটো সজাগ হ'ব লাগিব হয় তেখেতসকলৰ কৰোণা ভাইৰাছ আছে যদিও বা তেখেতসকলৰ ধৰ্মীয় গুড়া নেতাৰ কাৰণে এইবিলাক আজি তেওঁলোকে ভুলভাৱে যাই আছে তেওঁলোকৰো বুজি পোৱা মনো আছে মুছলমান ব্যক্তিসকলৰো সেয়েহে আমাৰ স্বয়ংসেৱক ফালৰ পৰা অনুৰোধ সকলো গাঁৱৰ ৰাইজৰ মানুহে যাতে সজাগ হৈ থাকে
কোনো যাতে সেইটো ভুল জাগৰ নানি পিনে আমাৰ ল'ৰা ছোৱালীক ঘৰত ৰাখি ভালকৈ পাঠদান কৰা যাতে ঘৰতে থাকি সহযোগ কৰে তাৰ কাৰণে মই আমাৰ এইটো বিটিয়াৰ অঞ্চলবাসী ৰাইজক ভেৰগাঁও অঞ্চলবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আৰু এতিয়া কোনো যাতে আমাৰ কোনো ৰাজনীতি বুলি ভাবে নাভাবে এটা ছ'চিয়েল সংগঠন হিন্দু সমাজৰ এটা ৰাষ্ট্ৰীয় সংঘই অল বিটিয়াৰ অসম বুলি নহয় অল ইণ্ডিয়াত বেংগলৰ কেৰালা যিমানখিনি আছে গোৱাকে আদি কৰি মহাৰাষ্ট্ৰকে আদি কৰি অল ইণ্ডিয়াতে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSে সাহায্য বিতৰণ কৰি আছে সকলোৱে জানে সকলোৱে অৱগত সেয়েহে আমিও এই ক্ষুদ্ৰতম সামগ্ৰী আজি ভেৰগাঁও অঞ্চলত বিতৰণ কৰিব আগবাঢ়ি আহিছোঁ